অনুসৰি 2006 চনৰ পৰৱৰ্তী পৰ্যায়ত পূৰ্ণাংগকৰণ হোৱা শিক্ষা অনুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ আইনৰ আওতালৈ অনাৰ বিষয়ে আলোচনা কৰা হয়। এই প্ৰসংগত বৰাই কয়, নতুন প্ৰাদেশিকৰণ আইন পূৰ্ণাংগ সংশোধন আৰু 2022 চনৰ নিযুক্তি লাভ কৰা অথবা ডাইচ কোডৰ অন্তৰ্ভুক্ত শিক্ষকসকলক সামৰি ল'বলৈ আমি আহ্বান জনাইছোঁ বুলি সন্থাই জনাইছে। এই বিষয়টোত বিবেচনা কৰাৰ আশ্বাস দিছে শিক্ষামন্ত্ৰীয়ে। তদুপৰি প্ৰাদেশিকৰণৰ বাবে 30 জন শিক্ষাৰ্থীৰ নামভৰ্তিকৰণ হোৱাটো বাঞ্ছনীয়। এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ সংখ্যা 10 জনলৈ হ্ৰাস কৰিবলৈ সন্থাই আহ্বান জনাইছে। তেওঁ বিবেচনা কৰাৰ আশ্বাস দিছে। তদুপৰি ঐচ্ছিক বিষয় আদিৰ ক্ষেত্ৰত 10 জন শিক্ষাৰ্থী থাকিব লাগে। এই বিষয়সমূহৰ ক্ষেত্ৰতো শিক্ষাৰ্থীৰ সংখ্যা 5 জনলৈ হ্ৰাস কৰাৰ আহ্বান জনোৱা হৈছে বুলি সন্থাই জনাইছে। ইপিনে ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠানসমূহত মধ্যাহ্ন ভোজনৰ আঁচনি বন্ধ কৰাৰ বিষয়টো আজিৰ সভাত আলোচনা কৰা হয়। সংস্থাই ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহত পুনৰ মধ্যাহ্ন ভোজন আঁচনি প্ৰদানৰ পক্ষপাত কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি সংস্থাৰ আগত সদৰি কৰে। অৱশ্যে ৰাজ্যজুৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ এক জৰীপ চলোৱাৰ পাছতহে আঁচনিখন সন্দৰ্ভত সিদ্ধান্ত ল'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আজিৰ আলোচনাত হিন্দী শিক্ষক, ড্ৰপ শিক্ষকৰ যোগদান কৰা ভিত্তিত তাৰিখৰ শিথিলকৰণত 13 চন আৰু 21 চনৰ বাদ পৰা সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকৰণৰ বাবে সংস্থাৰ তৰফৰ পৰা সজোৰে দাবী উত্থাপন কৰা হৈছে বুলি অৱগত কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আটাইকেইটা বিষয়ৰ অচিৰেই সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। আজিৰ আলোচনাত চৰকাৰী পক্ষৰ হৈ প্ৰতিনিধিত্ব কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, শিক্ষা সচিব নাৰায়ণ কৌৰ, শিক্ষা বিভাগৰ যুটীয়া সচিব উদয়াদিত্য গগৈ আৰু মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হজাইয়ে। সংস্থাক মূল নেতৃত্ব প্ৰদান কৰে মুখ্য সম্পাদক হৰমোহন বৰা আৰু সভাপতি বিশ্বজিৎ চৰকাৰে। আশ্বাস অনুসৰি চৰকাৰে চলিত বৰ্ষৰ ভিতৰত সমস্যা সমাধান কৰিব বুলি সংস্থাক আশা প্ৰকাশ কৰিছে। আজি চবতকৈ ডাঙৰ খবৰটো জনাব বিচাৰিছোঁ। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ সৈতে বৈঠকত শিক্ষামন্ত্ৰীৰ আশ্বাস। 2006 1 জানুৱাৰীৰ পূৰ্বে স্থাপন কৰা আৰু নথি থকা শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰা। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ সৈতে বৈঠকত শিক্ষামন্ত্ৰীৰ আশ্বাস প্ৰদান। 2006 1 জানুৱাৰীৰ পূৰ্বৰ স্থাপনৰ নথি থকা শিক্ষানুষ্ঠান কৰিব প্ৰাদেশিকৰণ। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ সৈতে বৈঠকত শিক্ষামন্ত্ৰীৰ আশ্বাস প্ৰদান। 2006 1 জানুৱাৰীৰ পূৰ্বৰ স্থাপন আৰু নথি থকা শিক্ষানুষ্ঠানক